নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ। যিহেতু আপোনালোকৰ লগত আজি আলোচনা কৰিম, এটি ভিডিঅ' বনাইছোঁ আলোচনা কৰিবলৈ। যিহেতু আমাৰ অসম চৰকাৰে উলিয়াইছিল স্বাস্থ্য বিভাগৰ, যিহেতু এপ্লাই হৈছিল, অনলাইন এপ্লাই হৈছিল 7 তাৰিখ 2 মাহ 2023 চন, আৰু এতিয়া লাষ্ট ডেট আছে 22 তাৰিখ 2 মাহ 2023 চন। যেহেতু স্বাস্থ্য বিভাগৰ কাৰণে আপোনালোকে কোন সকলে কৰিব পাৰিব আৰু কোন সকলে কৰিব নোৱাৰিব। যিহেতু আপোনালোকে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, যিহেতু ফ'ৰ্থ গ্ৰেডৰ কাৰণে আপোনালোকে সকলোৱে 8 পাছৰ পৰা কৰিব পাৰিব আৰু লগতে আপোনালোকক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কোনো ধৰণৰ প্ৰয়োজন নহয়। আৰু আপোনালোকৰ বাবে এইটো এমপ্লয় এক্সচেঞ্জ চাৰ্টিফিকেটখন দৰকাৰ হ'ব, যিহেতু এইটো মাষ্ট বি লাগিব। আৰু আপোনালোকে 40 বছৰৰ কাৰণে দিয়া হৈছে। আমাৰ OBC কাৰণে +2 বছৰ, ST কাৰণে জানি 5 বছৰ থাকে। আৰু আপোনালোকে যিহেতু অনলাইন যদি এপ্লাই কৰা নাই, কৰি ল'ব। যিহেতু আপোনালোকৰ মোবাইলৰ দ্বাৰা অনলাইন এপ্লাই কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈও লগ ইন কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। আৰু যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ ফটোখন ভালদৰে দিব, যিহেতু বেকগ্ৰাউণ্ডটো অকণমান ভাল হ'ব লাগে। যিহেতু হোৱাইট দিলে বেছি, বেকগ্ৰাউণ্ডটো হোৱাইট দিব লাগে। যিহেতু অফিচিয়েলি সদায় হোৱাইটে বিচাৰে, বেকগ্ৰাউণ্ডটো মানে কিবাকিবি বস্তু মোৰ ধৰণৰ থাকিব নালাগে। আৰু আপোনালোকৰ ফটো চাইজটো বনাব 50 KB, মেক্সিমাম 50 KB। আৰু ফাইল টাইপ কৰিব JPG নতুবা JPEG। আৰু হাইটটো দিব 250 to 320 পিক্সেল, ৱেইটটো দিব 350 to 220 পিক্সেল, আৰু উইথটো দিব 150 to 220 পিক্সেল। আৰু ছিগনেচাৰটো লাগিব, কম্পালচৰি ছিগনেচাৰটো লাগিব। ছিগনেচাৰটো মেক্সিমাম ফাইল চাইজ কৰিব 30 KB। আৰু ফাইল টাইপ JPG বা জানেই আৰু JPEG এইটো। আৰু ৱেইটটো দিব আপোনালোকে 100 to 180 পিক্সেলটো দিব, ৱেইটটো দিব 150 to 220। আৰু আপোনালোকে যদি এইটো নিজে কৰিবলৈ অকণমান টান হয়, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব, নতুবা মোৰ ডেছক্ৰিপশ্যনত যিহেতু মোৰ মোবাইল নম্বৰটো থাকিব, তালৈ আপোনালোকে মোক কল কৰিব পাৰে, মেছেজ কৰিব পাৰে, যিহেতু মই আপোনালোকক সহায় কৰিম। এতিয়া আমাৰ লাষ্ট ডেটটো হৈছে 22 ফেব্ৰুৱাৰী লাষ্ট ডেট। আপোনালোকে কৰি ল'ব সোনকালে। মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে তাত গৈ ডাইৰেক্ট ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ কৰি আপোনালোকে সকলোবোৰ কৰি ল'ব। অসম স্বাস্থ্য বিভাগত দুটা বনাই দিয়া হৈছে, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড। যদি আপোনালোকে থাৰ্ড গ্ৰেড এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ পঢ়া অৰ্হতা আপোনালোকৰ লাগিব মিনিমাম HSLC পৰা আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ। যিহেতু HSLC হ'লে আপোনালোকৰ কোনো এটা ডিপ্ল'মা থাকিব লাগিব। যিহেতু আপোনালোকে এডভাৰটাইজখনত চাই ল'ব, মই আপোনালোকক এডভাৰটাইজৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত। আৰু আপোনালোকে যদি ফ'ৰ্থ গ্ৰেড কৰিব বিচাৰে, যিহেতু 8 পাছৰ পৰাই লৈ আছে, আৰু 8 পাছৰ পৰা লৈছে যেতিয়া কোনো ধৰণৰ তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কোনো ধৰণৰ দিব নালাগে। তেতিয়া আপোনালোকে সকলোবোৰ কৰি লওক। যিহেতু 22 তাৰিখে লাষ্ট ডেট আছে, লাষ্টৰ দিনাটো কৰিবলৈ অকণমান প্ৰব্লেম হয়, যিহেতু আপোনালোকে এতিয়া কৰি ল'ব। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কৰি ল'ব। যিহেতু এনেধৰণৰ ভিডিঅ' মই এতিয়া আপোনালোকলৈ দি থাকিম, তেতিয়াহ'লে আপোনালোকে গম পাই যাব। যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰ ন'টিফিকেশ্যন পাই যাব মই যেতিয়া ভিডিঅ'টো আপলোড কৰিম।